কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৰাজ্যৰ পশুপালন কল্যাণ বিভাগৰ তৰফৰ পৰা এম্বুলেন্স প্ৰদান। বোকাখাতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্যমেলা 2021 অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰদান কৰে পশুধন সাৰথী নামৰ এখন এম্বুলেন্স। এম্বুলেন্সখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত বানাক্ৰান্ত বন্যপ্ৰাণীক উদ্ধাৰ আৰু চিকিৎসাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায় কৰিব বুলি মত প্ৰকাশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত থকা 20,000তকৈ অধিক পশুধন উপকৃত হ'ব এই এম্বুলেন্সৰ জৰিয়তে। উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসম চৰকাৰৰ পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কামৰূপ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়ক একোখনকৈ পশুধন সাৰথী নামৰ এম্বুলেন্স প্ৰদান কৰে। হয় হয় যোৱাকালি আমাৰ মাননীয় মন্ত্ৰী মহোদয় শ্ৰী অতুল বৰা ছাৰে আমাক কাজিৰঙাৰ এনিমেল এম্বুলেন্স এইটো দিছে। তো প্ৰথমবাৰ মানে আমি এনিমেল হাজবেণ্ডাৰী ডিপাৰ্টমেণ্টৰ পৰা মানে প্ৰথমবাৰ আমি এইটো এনিমেল এম্বুলেন্স এইটো পাইছোঁ। আমাৰ অলৰেডি মানে এইটো কেম্পাৰ টাইপত আমি এম্বুলেন্স কৰি থাকিলে এইটো গাড়ী মানে এটা ফুল ফ্লেজড মানে এইটো এনিমেল ৰেস্কিউ কৰা এটা ফেচিলিটিবিলাক ভিতৰত অলৰেডি তেওঁলোক কাষ্টমাইজ কৰি দিয়া হৈছে। তো আমাক মানে এইটো মেইনলি বানপানীৰ টাইমত ভালেমান কামত উঠাই যাব। অকল আমাৰ জীৱ জন্তু বুলি নহয়, আমাৰ কাজিৰঙাৰ ওচৰত বি মানে এটা around 20,000 ওপৰ মানে এইটো গাৰচীয়া গৰুবিলাক এইটো আছে। তাতে বি আমি মানে এইটো ভেকচিনেশ্যন ড্ৰাইভবিলাক এইটো আমি কৰি আছোঁ। আৰু তাতে বি মানে বানপানীৰ টাইমত মানে বিভিন্ন ইনচিডেণ্টবিলাক এইটো হৈ আছে। তো এইবিলাক জীৱ জন্তুবিলাকক মানে ৰেস্কিউ কৰি ট্ৰিটমেণ্ট কৰাৰ কাৰণে এইটো ভেহিকল আমাক মানে ভালেমান কামত আহিব। কাজিৰঙা লাইভ।